আমাৰ আজি বনাই আছে মায়ে সজনা ইয়া টিকটিবিটা বহুত মিছ কৰো মই কালি টিকটিবিটা কৈছিলে খাম খাম বুলি বেছি যদি খাবই নাপালে আয়ো দেহি খাবই নাপালে আমি আজি খাম দেখাই আমাৰ ইয়াত খেল হৈ আছে মইতো কৈছিলো আপোনালোকক যে খেল হৈ আছে বুলি আৰু কালি মানে ছোৱালী গোটেইখিনি ৰেচ হৈছিলে তো মই দৌৰিবৰ কাৰণে গৈছিলোঁ মোক পাপাই বাৰে বাৰে মনা কৰিছিলে ঠিক আছে যে গৰম আছে নোৱাৰিবা নাযাবা দৌৰিবৰ কাৰণে ভৰিত দুখ পাবা কিন্তু মই নুশুনিলোঁ গাইজ গুচি গ'লোঁ দৌৰিবৰ কাৰণে আৰু মোৰ গোটেই ভৰি তল ঢুক উঠি গ'ল এতিয়া মই খোজকাঢ়িবৰ কাৰণেও নোৱাৰোঁ ইমান বিষ ওপৰৰ পৰা মোৰ তাত আকৌ কমেণ্ট আহিছে এই গাৰ্ল কমেণ্ট আহিছে চবৰ লোৱাটো নাম পচিবল নহয় চ' মই কেইটামানৰ নাম এতিয়া লিখি লৈছোঁ তাতে সেইকেইটা নাম কৈ দি আছোঁ মই ফাৰ্ষ্ট ডলি বৃষ্টি দেৱজিৎ আৰু অঞ্জুও মোৰ ভিডিঅ'ত বহুত কমেণ্ট কৰে চ' থেংক ইউ ছ' মাছ অঞ্জু আৰু এজনী ছোৱালীয়ে কমেণ্ট দি আছিলে যে মায়ে মানে মোৰ মায়ে নামটো ল'ব লাগে তাই চ' মা নামটো কৈ দিয়া কি নাম আছিলে তেওঁৰ নামটো হৈছে নিশিতা দাস তো নিশিতা থেংক ইউ ছ' মাছ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ বাবে নিশিতা মায়ে লৈ ল'লে তোমাৰ নাম আৰু এনেকৈ ছাপোৰ্ট কৰি থাকিবা চবে মোক বাই